নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ পৰা যাম বুলি প্লেনিং কৰি থকা ট্ৰিপটো ফাইনেলি ছাকচেছ হৈ গ'ল। আমি এতিয়া ঘৰৰ পৰা সকলোৱে বিদায় লৈ ওলালোঁ। যিহেতু আমাৰ দিল্লীলৈ ফ্লাইট গুৱাহাটীৰ পৰা আছে, সেইবাবে আমি মৰাণৰ পৰাই গুৱাহাটীলৈ নাইট ছুপাৰে যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা শুই উঠাৰ পাছত আমাৰ চেহেৰাকেইটা কিন্তু চাবলগীয়া হৈ আছে। ৰাতিপুৱা প্ৰায় 9 মান বজাত আমি গুৱাহাটী এয়াৰপৰ্ট পালোহি। যিহেতু ফ্লাইটলৈ অলপ টাইমো আছে আৰু লগতে এয়াৰপৰ্টৰ ভিতৰত বহিবলৈ ছিটো নাপালোঁ, সেইবাবে লাষ্ট বন কাটি কৰি এনেদৰে তলতে বহি দিলোঁ আৰু। ফাইনেলি আমি দিল্লী এয়াৰপৰ্ট পালোহি। মনবোৰ যে কিমান ফূৰ্তি লাগিছে বুজাবই নোৱাৰি। সকলোৰে লাগেজবোৰ কালেক্ট কৰি আমি হোটেললৈ আগবাঢ়িলোঁ। হোটেললৈ আমি মেট্ৰ'তহে যাম, কাৰণ মেট্ৰ' ষ্টেচনটো এয়াৰপৰ্টৰ একেবাৰে ওচৰতে আছে। মই কিন্তু আগতে মেট্ৰ'ত উঠি পোৱা নাই, আপোনালোকে পাইছে নাই বাৰু? অলপ মনটো ভয়ো লাগিছে আৰু ভালো লাগিছে, কাৰণ এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব। মেট্ৰ'ত উঠিবলৈ কিন্তু আমি সকলোবোৰ পুৰা এক্সাইটেড। দিল্লী ট্ৰিপৰ প্ৰথমটি খণ্ড মই ইয়াতে সামৰিছোঁ, আৰু দ্বিতীয়টি খণ্ড আপোনালোকৰ মাজলৈ মই অতি সোনকালে আগবঢ়াই দিম। চাবলৈ কিন্তু নাপাহৰিব। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব। এতিয়ালৈ আহোঁ, বাই বাই।